So hey guys, welcome to my channel. Moi abhi aro apnaka sai ase ABHI'S assignment tech. So guys, jeto gom paise aji amar ei video tu topic tu ki hoy. So guys, topic tu moi apnaka koisu je enekwa ki application mane kenekwa application apnaka use koribo kuntu application use korile apunalukor ei jeto screen recorder screen hoy screen to record hobo aru jeto logot apnaka voice tu মাটুৰ লগতে ৰেকৰ্ড হ'ব সো গাইস এটো কোনটো স্ক্ৰিনত আপোনালোকে ব্যৱহাৰ কৰিলে এই দুটা কামে সম্ভৱ হ'ব পাৰিব সো গাইস এই বস্তুটো মই আজি আমাৰ এই ভিডিঅ'ত শিকাই দিম সো গাইস প্লিজ আজি আমাৰ এই ভিডিঅ' আপোনালোকে কোনো পাৰ্টৰ পৰা স্কিপ নকৰাকৈ চাব আৰু গাইস মানে আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত যে বেল আইকন আছে প্ৰেছ কৰি অল অপচনটো ক্লিক কৰি দিব আৰু গাইস তেতিয়া আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো সো যেটো মই আপোনালোকক স্ক্ৰিনত দেখাম মানে স্ক্ৰিনত দেখাম সো প্ৰথমতে আমি ভালকে মোবাইল এনেকে বেকা কৰি লব কাৰণ কি মানে স্ক্ৰিনত দেখাওতে অলপ প্ৰবলেমটা হৈ যায় আপোনালোকে ভালকে বেকা কৰি লব বুজিছে সো বলক তেতিয়া লাগে আমাৰ এই ভিডিঅ'টো আৰম্ভ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব গাইস প্ৰথমতে আপোনালোকে নিজৰ যেটো প্লে ষ্ট'ৰ এপ্লিকেশন আছে প্লে ষ্ট'ৰ এপ্লিকেশন আপোনালোকে ওপেন কৰি লওক ওপেন কৰি ৰাস্তা ইয়াত আপোনালোকে সাৰ্চ মাৰিব আপোনালোকে মাৰিব my screen recorder বুলি আপোনালোকে মাৰি দিব সাৰ্চ আৰু আপোনালোকৰ সন্মুখত এনেকুৱাটো আহি যাব এনেকুৱাটা পাই যাব আপোনালোকে এইটো গৈ বুলি ওপেন কৰি ল'ব আপোনালোকক ওপেন কৰি দেখাই দিছোঁ বাৰু কেনেকৈ মই ইয়াত আপডেট আহি আছে মই এতিয়া আপডেট নিদিওঁ ওপেন কৰিব তো আপোনালোকৰ এনেকুৱা কিছুমান ইণ্টাৰফেচ আহি যাব এনেকুৱা আহিব আপোনাৰ কি এনেকুৱা অপশ্যন আহিব এনেকুৱা এটা কেমেৰা নিচিনা এই যেটো এনেকুৱা অপশ্যন আছে এনেকুৱা থাকিব তাত ক্লিক কৰি দিব আৰু আপোনালোকৰ যেটো হৈ যাব না আপোনালোকে ভিডিঅ'টো ৰেকৰ্ড কৰিব পাৰিব আৰু সাউন্ড টাউনবিলাক ভাল হৈ থাকে এই এপ্লিকেশনটোত এই এপ্লিকেশনটো আপোনালোকে বেছিভাগ এনেকুৱাবিলাক কৰিব পাৰে আৰু গাইস আপোনালোকে ইয়াত কি কৰিলে আপোনালোকৰ যেটো কোৱালিটি থাকে ভিডিঅ' কোৱালিটিটো ভাল কৰিবলৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকে এনেকৈ অপাৰেট কৰিব লাগিব আপোনালোকৰ যেটো পাই যাব আপোনালোকে খালি পাৰমিশনটো এপ্লিকেশনটো ইনষ্টল কৰাৰ পিছত মানে এইবিলাক কৰি ল'ব আৰু জানি এই সেটিংছত যাওক ক্লিক কৰি দিয়ক আপোনালোকে কি কৰিব ভিডিঅ' ৰিজলিউশনত ক্লিক কৰি দিয়ক কাৰণ কি ইমান এতিয়া 720 ভাল হোৱা নাই সো গাইস ইয়াতো মোৰ আগতে কি আছিল প্ৰথমতে 480 আছিল 480p আছিল মোৰ এতিয়া আপোনালোকৰ সঙ্গে 480p এনেকুৱা কিবা হৈ থাকিব কিন্তু আপোনালোকে 720p কৰি দিব আৰু ভিডিঅ' কোৱালিটি ক্লিক কৰক মই আগতে মোৰ 4mbps আছিল আপোনালোকে ইয়াত খালি আপোনালোকে এতিয়া 8mbps কৰি দিব লাগিব সো গাইস এনেকৈ কৰিব আৰু যদি এনেকৈ আপোনালোকে এনেকৈ ইনেবল হৈ থাকে এইটো যদি আপোনালোকে ইনেবল হয় আপোনালোকে 8 ক্লিক কৰি দিব আৰু এইটো ইনেবল কৰি ল'ব সো গাইস এইখিনি হৈছে আপোনালোকে এনেকৈ কৰিব পাৰিব সো গাইস যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে বুজিও পাই গ'ল আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক আৰু গাইস সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো কেনেকৈ কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে পাই থাকে